নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহু উৰুকা আৰু মাঘ বিহুৰ উৰুকাৰ বিশেষত্ব হৈছে চুঙা পিঠা বা পিঠা চুঙা। আমি চুঙা পিঠা চুঙা দুটা বুলি কওঁ। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এয়া আইতাই আমাৰ চুঙা পিঠা পুৰি আছিলে, লগতে ময়ো গৈ অকণমান আইতাক সহায় কৰি দিলোঁ। আৰু এয়া হৈছে ভণ্টি একদম পূৰা এক্সাইটেড হৈ আছে। তাই যিহেতু কিবা এটা স্পেচিয়েল কৰিছে, এইটো হৈছে তাই স্পেচিয়েলটো। পিঠা চুঙাৰ লগতে তাই চুঙাৰ ভিতৰত হাঁহৰ মাংস ভৰাই দিছে, একদম পূৰা হাঁহৰ মাংস হ'ব। আৰু এইটো এয়া তাই এৰাই আছে আৰু পূৰা একদম খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ চেষ্টা কৰি চাব পাৰে যদি খাই পোৱা নাই। গুড মৰ্ণিং। ৰাতি ভাত পানী খাই কিনে শুয়ে থাকিলোঁ, ভিডিঅ' বনাবলৈ নহ'ল। আৰু মাঘ বিহুৰ উৰুকাৰ দিনা আমাৰ অকণমান বেছি স্পেচিয়েল হয়, কাৰণ আমাৰ মাৰ জন্মদিন, সেইকাৰণে আমাৰ অলপ বেছি স্পেচিয়েল। আৰু এতিয়া আমি আহি আছোঁ ভেলাপুজি পুৱাবৰ কাৰণে ভেলাপুজিৰ ওচৰলৈ। আৰু এয়া আমি আহি গ'লোঁ ভেলাপুজিৰ ওচৰত। আৰু এতিয়া আমি লগে ভাগে মিলি জুলি ভেলাপুজি পুৱাম। আৰু ভেলাপুজিত দিয়া কণীটো খাই ইমান টেষ্টি লাগে নহয়, আমিও অলপমান ভাগ ল'লোঁ। আৰু এতিয়া ঘৰ আহি গ'লোঁ। ঘৰ আহি গৈ মাঘ বিহু যিহেতু ভোগৰে বিহু হয়, সেইকাৰণে অলপমান টেষ্ট কৰোঁ। আৰু মোৰ লগতে আকৌ এবাৰ সকলোকে মাঘ বিহুৰ হিয়া-ভৰা শুভেচ্ছা জনালোঁ। আৰু মিতুৰ লগত অলপমান ধেমালি কৰিলোঁ, যিহেতু মিতুকো অলপমান মৰম কৰিব লাগে। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰি দিব। আজিলৈ বাই বাই।